আমি মেডিকেল কলেজ উদ্বোধন কৰিব গৈ আছো মানে हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल। आज আমি যাব লাইছো কত যাম ভাই এই কত যাম আমি মেডিকেল কলেজ উদ্বোধন কৰিব গৈ আছো মানে উদ্বোধনটো মন্দিৰে কৰিব আমি চাব গৈ আছো মানে অলপ সাপোর্ট কৰিম গাইস কত যাম কি কৰে ভিডিওটো কন্টিনিউ চাই থাকিব। গাড়ী এখনত গৈছো সকলোৱে গৈ আছো আদি দে হেল্ল अरे भाई गान गाइছো
ক'ত গৈ আছো চাই থাকক স্কিম নকৰাকৈ চাই থাকক কোনো লোভ নাই পৰা harap guys hey guys যেনেকৈ হ'লে ভিতৰত গৈ দেখাব চেষ্টা কৰিম কণ্টিনিউ চাই থাকিব Ronus saya aku lupa Ronus. Berapa biji ya kayak? Ronus. Oh my god, বাহিৰত কিমান মানুহ ভিতৰত কিমান মানুহ হ'ব লাগে গাইজ এতিয়া সোমাবলৈ টেপাটেপি হ'ব অঞ্চলৰ বৈদ্যুতিক সমস্যাৰ সমাধান কৰিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি এই প্ৰকল্পৰ শিলান্যাস কৰে ধেমাজি জিলাৰ বালিজানত 8.66 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে 33/11 kV শক্তি সম্পন্ন GIS বিদ্যুৎ উপকেন্দ্ৰ সংহত বিদ্যুৎ উন্নীতকৰণ যোজনাৰ অধীনত স্থাপন কৰা এই কেন্দ্ৰটিয়ে ধেমাজি চহৰ আৰু দাঁতিকাষৰীয়া অঞ্চলত বিদ্যুৎ যোগান ব্যৱস্থা উন্নত কৰিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি এই উপকেন্দ্ৰটিৰ শুভ উদ্বোধন কৰে আৰু তাৰ বিপুল সাস্থ্য পৰিলে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিব তো গাইজ যেন তেনে কৰি ভিতৰত আহি দেখাব চেষ্টা কৰিছোঁ ইমান মানুহ ফাৰ্ষ্ট টাইম দেখিছোঁ ৱাও ধেমাজিত ইমান মানুহ প্ৰত্যেকজন নাগৰিকক সমৰ্পণ কৰিবৰ কাৰণে কাম কৰিবৰ কাৰণে আহ্বান জনাই মাননীয় মুখ্যমন্ত্ৰী ধেমাজি জিলালৈ পুনৰ আদৰণি জনাই তেখেতৰ বলিষ্ঠ নেতৃত্বত ধেমাজি আগুৱাই যাওক এই কামনা কৰি সামৰণি মাৰিছোঁ ধন্যবাদ জয় আই অসম জয় হিন্দ ধন্যবাদ থাকিল মাননীয় শিক্ষামন্ত্ৰী মহোদয় আৰু এতিয়া আমি সেই বিশেষ মুহূৰ্তত আহি উপস্থিত হৈছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় উদ্বোধন আৰু শিলান্যাস কৰিবলৈ অনুৰোধ জনাইছোঁ ধেমাজি জিলাৰ উবলীয়া শিলৈদাৰী ব্লকত 5.24 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব ধেমাজি চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় ইয়াত থাকিব
430খন জনাযুক্ত চিকিৎসালয় আৰু 100খন আসনযুক্ত চিকিৎসা মহাবিদ্যালয়। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি এই প্ৰকল্পৰ শিলান্যাস কৰে। মেডিকেল হৈ গ'লে ক'ব নোৱাৰে আমাক ধেমাজি জিলাৰ দেউৰীবিলত ৫.৫৩ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব জিলা ক্ৰীড়া প্ৰকল্প। এই প্ৰকল্পত থাকিব চুইমিং পুল, ফুটবল খেলপথাৰকে আদি কৰি বিভিন্ন সা সুবিধা। এই প্ৰকল্পটোৰ নিৰ্মাণে অঞ্চলটোৰ ক্ৰীড়া প্ৰতিভাসমূহ বিকশিত কৰাৰ লগতে উন্নতমানৰ ক্ৰীড়া প্ৰতিযোগিতা আয়োজন সম্ভৱপৰ কৰি তুলিব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি এই প্ৰকল্পৰ শিলান্যাস কৰে। ধেমাজি জিলাৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত উৎকৰ্ষতাৰ কেন্দ্ৰলৈ উন্নীত কৰাৰ বাবে 5.03 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব কৰ্মশালা আৰু কাৰিকৰী পৰীক্ষাগাৰ। এই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিলে জিলাখনত বিভিন্ন ক্ষেত্ৰত কাৰিকৰী বিষয়ত দক্ষতাসমূহ সৃষ্টি কৰিব পৰা যাব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি এই প্ৰকল্পৰ শিলান্যাস কৰে। ধেমাজি জিলাৰ পলিটেকনিক শিক্ষা প্ৰতিষ্ঠানক উৎকৰ্ষতাৰ কেন্দ্ৰলৈ উন্নীতকৰণৰ বাবে 5.03 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব কৰ্মশালা আৰু কাৰিকৰী পৰীক্ষাগাৰ। এই প্ৰকল্প নিৰ্মাণ হৈ উঠিলে কাৰিকৰী শিক্ষাৰ ৰূপান্তৰ সাধন কৰি শেহতীয়া উদ্যোগৰ প্ৰয়োজনীয়তা অনুসৰি কৰ্মশক্তিক অধিক নিয়োগযোগ্য দক্ষতা আৰু জ্ঞানেৰে সুসজ্জিত কৰি তুলিব পৰা যাব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি এই প্ৰকল্পৰ শিলান্যাস কৰে। অসম চৰকাৰৰ অসম মালা আঁচনিৰ অধীনত 273.50 কোটি টকা ব্যয় সাপেক্ষে ঢকুৱাখানাৰ পৰা গুটিপুৰ হৈ তেলিজানলৈ মুঠ 32.68 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা উন্নীতকৰণৰ কাম হাতত লোৱা হৈছে। এই পথটিৰ উন্নয়নে বৈষ্ণৱ সংস্কৃতিৰ পীঠস্থান মাজুলীৰ সৈতে ধেমাজি চহৰৰ যোগাযোগ ব্যৱস্থা অতি সুচল কৰি তোলাৰ লগতে অঞ্চলটোৰ অৰ্থনৈতিক বিকাশৰ পথ সুগম। মামা বাকন দি আছে মামা। ঠিক আছে, মোৰ লগত ক'ব ভাৰত মাতা কি জয়। অলপ বল কম আছে অলপ লাগিব, হয় নহয়? একদম নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শুনিব লাগিব, কাৰণ তেখেতৰ টকা পইচাৰে তেখেতে পঠোৱা সহায়খিনিৰে আমি এইবোৰ কৰি আছো, হয়নে নহয়? সেইকাৰণে জোৰ কৰি ক'ব লাগিব ভাৰত মাতা কি ভাৰত মাতা কি। এতিয়া ভাল লাগিছে। শ্ৰদ্ধা ৰায় আপোনালোক সকলোকে ডেভেলপমেণ্ট অথৰিটিৰ চেয়াৰমেন তুলন কোঁৱৰ ডাঙৰীয়া, জিলা উপায়ুক্তকে আদি কৰি চৰকাৰী বিষয়াসকল, উপস্থিত ৰাইজ, আই মাতৃ আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, অসম বিধানসভা চলি আছে, কিন্তু ধেমাজিৰ উন্নয়নৰ বাবে আজি আমি গোটেইবোৰে বিধানসভাৰ অধ্যক্ষৰ পৰা ছুটি লৈ আপোনালোকৰ মাজলৈ আহিছো। অনুষ্ঠান চৰকাৰী কাৰ্যালয় আৰু বজাৰ আদি সামৰি ল'ব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি এই প্ৰকল্পৰ শিলান্যাস কৰে। মুখ্যমন্ত্ৰীৰ উন্নত পথ নিৰ্মাণ আঁচনিৰ অধীনত ধেমাজি ৰেলৱে ফিডাৰ পথৰ থানা তিনিআলিৰ পৰা জামুগুৰি পাঁচআলি খান্দি ৰিচাৰ্জ ভৰাই নানিলে নাপায়। সম্পত্তি অসমৰ লগতে বহিৰ্বিশ্বৰ বজাৰতো ভুমুকি মাৰিবলৈ সক্ষম হৈছে। ধেমাজি ৰেচমে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে। আমাৰ মিচিং সমাজৰ সংস্কৃতিয়ে হওক, দেউৰী বড়ো সমাজৰ
সোণোৱাল কছাৰী সমাজৰ লোককৃষ্টি আৰু সংস্কৃতিয়ে অসমৰ সাংস্কৃতিক জগতখনক চহকী কৰিছে। আমাৰ গোৰ্খা, বঙালী ভাষী, অসমীয়া ভাষী, হিন্দী ভাষী সকলোৰে এক মিলন ক্ষেত্ৰ হিচাপে ধেমাজি আজি পৰিগণিত হৈছে। এনে এখন মহান আৰু পবিত্ৰ ভূমিত আজি আপোনালোকৰ মাজত বিৰল উদ্ভিদ আৰু দুষ্প্ৰাপ্য বন্য জীৱ-জন্তুৰ বসতি স্থল হিচাপে পৰিচিত হৈ আছে। ব্ৰিটিছ আমোলৰ পৰা ধেমাজি লখিমপুৰ জিলাৰ অন্তৰ্গত আছিল। 1956 চনত প্ৰথম ধেমাজি প্ৰশাসনিক কাৰ্যালয় স্থাপন কৰা হয়। ধেমাজি মহকুমা হয় আৰু 1900 বহুত গৰম লাগিলে ভিতৰত নাথাকিলেও বাহিৰত ওলাই আহিলোঁ। বাহিৰতো মানুহ ফাৰ্ষ্ট টাইম ইমান মানুহ দেখিছোঁ, সকলো জাতিৰ মানুহ। মোৰ ভিডিঅ'ত আজবিত মানে গৈ আৰাতো গাইজ তাত থাকি বহুত আমনি পালোঁ, সেইকাৰণে ইয়াত আহিলোগৈ। ভাই তাত গৈ কেনেকুৱা লাগিলে? বহুত ভাল লাগিলে, কিন্তু আমনি লাগিলে আকৌ। বহুত কষ্ট ন? বহুত কষ্ট পালোঁ ভাই। মানুহ আৰু মানুহ ন? মানুহে নকওঁ আৰু। কাৰ্যালয় অফিচ তাতে আমাৰ লগৰকেইটা ৰখি আছে। তো গাইজ ইয়াতো বহুত মানুহ, কাৰ্যালয় অফিচতো বহুত মানুহ। चौक कौन गए? हेलो गाइस, मिसिंग हो रहा है भाई। आऊं तो माना नो तो को parti aku. Kamu bu, amang dah kiri bila. Saya mau kena. Oh. Ajong nih. Ajong ni. Tu kosari ni ki. Hah? Kosari ni ki. Nahoy ni ki. Ada ni bodi. Mana lagi mana ni? Sekarang kan aja. Dibu. Dia beli lala lagi boleh apa coba minggu kan mama boleh lagi apa Putih ni kita kaya lah. Putih ni kita kaya. Putih. Mana dia ya? क्या है? Mama welcome. Mama welcome. Oh guys. Kita ঘৰত যাওঁ। ভিডিঅ'টো খতম কৰিব যাইছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব নাপাহৰিব। বাই বাই ধেমাজি, বাই বাই। আহিয়ে গ'ল।